আৰু এটা কণী গ'ল মেগীটো। আমাৰ মেগীৰ কালাৰ অলমষ্ট আহি গ'ল। চাওক মজা। উঠি ললো এতিয়া ট্ৰাকত আৰু গৈ আছো আমি তিনিচুকীয়া অভিমুখে। মিঠাতেল, পিঁয়াজ, বহুতখিনি বস্তু মানে লগ হৈ আছে। আমাৰ মেগী বনাই তৈয়াৰ কৰিলে আমাৰ কমলে। চাওক মেগী কালাৰ কেনেকুৱা হৈছে। তাৰপিছত এইটো একদম পৰঠা, তাৰপিছত এইটো চব্জি, তাৰপিছত এইটো এখন চাটনি আৰু এইটো ধুনীয়াকৈ ঘুগুনি। এনেকৈ আমাৰ ট্ৰাক আছে। ট্ৰাকত ৰাতিটো জাৰ্ণি কৰি কৰি আহিলোঁ। আহি ধুনীয়াকৈ দুলীয়াজান পালোঁ। কালি ওলাইছিলোঁ 7টামান বজাত। আহি ধুনীয়াকৈ অলপ শুলোঁ বাৰু, শুই মেলি আৰু এতিয়া ধুনীয়াকৈ বনাই আছে মেগী। সকলো ভাত খাব, চাহ খাব বা ৰুটি খাব, সকলো মানে ইয়াতে ৰ'বই। ইয়াতে জখলাবন্ধা, আমনি আৰু বোকাখাট এই তিনিটা জেগাত ৰখিবই। ইয়াতে যদি আপোনালোকে 40ৰ ওপৰত গাড়ী চলায় তেতিয়াহ'লে আৰু ইয়াতে চিধা চালানটো ঘৰত। হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ মৰাণ এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই এতিয়া গৈ আছোঁ এটা খুব ধুনীয়া বেলেগ এটা ট্ৰাক জাৰ্ণি কৰিবলৈ। আৰু গৈ আছোঁ এতিয়া প্ৰথম যাম দুমনিচকী, দুমনিচকীৰ পৰা যাম জালুকবাৰী, জালুকবাৰীৰ পৰা গৈ আছোঁ একদম তিনিচুকীয়া। প্ৰায় 2-3দিনমান ট্ৰাকত থাকিম। ট্ৰাকত জাৰ্ণিটো কেনেকুৱা, ট্ৰাকত মানে ৰাতি যাই কেনেকুৱা লাগে, আৰু ট্ৰাকত ক'তো জয় পোৱা নাই ইমান দূৰলৈকে। আৰু সেইকাৰণে গৈ আছোঁ এতিয়া ট্ৰাক জাৰ্ণিটো কৰিবলৈ। আপোনালোকে চাব, ভিডিঅ'টো খুব এটা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চালে আপোনালোকৰ বেলেগ এটা ভাল লাগিব। মানে মই ট্ৰাকত জাৰ্ণি এতিয়ালৈকে ইমান দূৰত কৰি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম কৰিব গৈছোঁ। আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰিম, আপোনালোকে চাব, চালে গম পাব গোটেইখিনি ট্ৰাক জাৰ্ণিত কি হয় কি নহয় গোটেইখিনি। আৰু মোৰ লগত আছে কুশল। কুশল যাব ইয়াৰ কামত। তাৰপিছত মই গৈ আছোঁ। চাওক এয়া পথাৰৰ পৰা একদম মুকলি হৈ গৈছে, ধান চান কাটিলে হৈছে। মই আছোঁ এতিয়া জালুকবাৰী, আৰু জালুকবাৰী ৰখি আছোঁ মোৰ লগৰটোৰ কাৰণে। সি ট্ৰাক লৈ আহি আছে, আৰু ট্ৰাকত আমি গৈ আছোঁ তিনিচুকীয়াৰ দুলীয়াজানলৈকে। আৰু আপোনালোকে চাব, ভিডিঅ'টো খুব এটা ইণ্টাৰেষ্টিং ব্লগ। আমি গৈ আছোঁ তিনিচুকীয়া ট্ৰাক লৈ, আৰু যোৱাৰ আগতে একদম এটা জুই অলপ দেখিলোঁ, হাত চাত থাকি লওঁ ধুনীয়াকৈ, থাকি গৈ থাকিম আমি তিনিচুকীয়া ট্ৰাক লৈ প্ৰথমবাৰলৈ। এইখনে আমাৰ গাড়ীখন, যিখনত যাওঁ আজি তিনিচুকীয়া। চাওক এইখন গাড়ীখন। আমি এতিয়া আছোঁ ব্ৰিজৰ ওপৰত। মই আছোঁ এতিয়া জালুকবাৰী ব্ৰিজত, আৰু এইখন ট্ৰাকতে যাম আমি একদম তিনিচুকীয়ালৈকে। কমল আছে, কমল আৰু মই গৈ আছোঁ একদম তিনিচুকীয়ালৈকে। প্ৰায় 2 দিনৰ জাৰ্ণি হ'ব। ফাৰ্ষ্ট টাইম কৰি আছোঁ ট্ৰাকত জাৰ্ণি, আৰু খুব এক্সাইটেড হৈ আছোঁ। মানে আগতে গৈ পোৱা নাই ট্ৰাকত, এইবাৰ ফাৰ্ষ্ট যাম ট্ৰাকত, আৰু তাকো গৈ আছোঁ ইমান দূৰলৈ। কমল, কমল ভাই কি খবৰ? বঢ়িয়া। আৰু কমলৰ লগত গৈ আছোঁ আমি একদম তিনিচুকীয়াত। দেখিছে নহয় নাইট ভিউ, গুৱাহাটীৰ যোনখন আমাৰ হাইৱে ব্ৰিজ আছে। এতিয়া জাগিৰোড পালোঁ, আৰু ইফালে আমাৰ যোনখন ট্ৰাকখন, যোনখন ট্ৰাকত আহিছোঁ, আৰু কিবা এটা লৈ আছে। আহি পালোঁ নগাঁও, আৰু এখন গাড়ীতে আহিলোঁ। আমি যোনখন ট্ৰাকত আহিছোঁ এতিয়া গৈ আছোঁ আমি তিনিচুকীয়া। কালি যাম যদি টাইম হয়, ধুনীয়াকৈ এবাৰ টিলিঙা মন্দিৰ দৰ্শন কৰিম। আৰু এইখন গাড়ীখন আপোনালোকক ভালকৈ দেখুৱাই দিওঁ। আৰু এইখন যোনখন ট্ৰাকত আহিছোঁ আমি, আৰু এইখনত পূৰা মাল আনিছে কেডবেৰী ডেইৰী মিল্ক, যে এই কেডবেৰী ডেইৰী মিল্ক আনিছে এখনত। আৰু প্ৰায় 3 ঘণ্টামান আহিলোঁ ট্ৰাকত আহি। মানে বহুত ভাল লাগে, ৰাতিৰ পৰিৱেশটো মানে বেলেগ। আৰু একদম গাড়ী চাড়ী এতিয়া কমিছে, অলপ কুঁৱলীও পৰি আছে, ঠাণ্ডাৰ এটা সম্পূৰ্ণ ফিল আহিছে। হেল্ল' ফ্ৰেণ্ড, নগাঁও বাইপাছ আহি পালোঁ। এইফালে ক'ত যাব পাৰি? তেজপুৰ নেকি ভাই? এইফালে যাব পাৰি নগাঁও এইটো ৰাস্তাৰে, আৰু চিধা আমি ক'ত যাম? চিধা তেজপুৰ। এতিয়া পাই গ'লোঁ আমি জখলাবন্ধা। জখলাবন্ধাত আপোনালোকে যোনফালে চাই এইফালে গাড়ীবিলাক দেখিব, এইবিলাক বাছ চাছ ৰখাই আছিলে, আৰু আগতো আছে বাৰু। জখলাবন্ধা বুলি ক'লে আপাৰ আছামলৈকে যিমান গাড়ী যায়, আৰু যিমান গাড়ী আপাৰ আছামৰ পৰা আহে, আৰু সকলো গাড়ী জখলাবন্ধাত ৰয়ে। আপোনালোকে দেখিব এইবিলাক বাছবিলাক ৰাখি থৈছে নহয় জখলাবন্ধাত। এয়া সকলো ভাত খাব, চাহ খাব বা ৰুটি খাব, সকলো মানে ইয়াতে ৰ'বই। ইয়াতে জখলাবন্ধা, আমনি আৰু বোকাখাট এই তিনিটা জেগাত ৰখিবই। এতিয়া বাজিলে নিশা 12:15। গৈ আছোঁ এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেৰে যোৱা ৰাস্তাটোৰে। একদম নীৰৱ নিস্তব্ধ পৰিৱেশ, এখন দুখন গাড়ী আহিছে, আৰু বাকী গাড়ী ইয়াতে স্পীডত যাব নোৱাৰি, মাত্ৰ 40 স্পীডতে যাব পাৰিব। তাৰ ওপৰত গ'লে মানে ফাইন লাগিব। কিমান ফাইন লাগে, কেনেকৈ ফাইন লাগে, বহুত যিখিনি লগাব লাগে গোটেইখিনি ফাইন আপোনালোকক লগাই দিব, গমেই পাব। সেইকাৰণে সকলো গাড়ী স্পীডত যাব যদিও মন, তথাপিও মানে অলপ অলপ স্পীডত যাই আছে। এতিয়া পালোঁ বুঢ়া পাহাৰ, আৰু বুঢ়া পাহাৰৰ পৰা গৈ আছোঁ। আমাৰ আগত গৈ আছে এখন চুপাৰ, আৰু চুপাৰখনৰ পিছত আমি ধুনীয়াকৈ গৈ আছোঁ। আৰু ইয়াতে ভাল লাগিছে, ৰাস্তাটো সৰু যদিও ধুনীয়াকৈ চাৰিওফালে গছবিলাক কালাৰ কৰিছে, শিলবিলাকত কালাৰ কৰিছে। আৰু মই আপোনালোকলৈ অনুৰোধ এটা কৰোঁ যে এইখিনিত লাহেকৈ যোৱাটোৱে ভাল। কিহৰ কাৰণে? এটা জীৱ জন্তুবোৰ অহা যোৱা কৰি থাকে, হৰিণা হওক, গড় হওক, হাতী হওক, সিহঁতে কষ্ট পাব আপোনালোকে যদি গাড়ীৰে খুন্দা মাৰি দিয়া বা কিবা হয়। বনৰীয়া জন্তু আমি সকলোৱে মৰম কৰিব লাগে সিহঁতক। সেইকাৰণে আপোনালোকে পাৰলৈকে এইখিনিত স্পীডটো অলপ কমাই চলিব। অলপমান যদিও দৰকাৰী কাম আছে, তথাপিও অলপ লাহেকৈ যাওক। এতিয়া পালে বিখ্যাত
মন্দিৰটো সেইটো হ'ল হালধিবাৰী বুঢ়ীমাই মন্দিৰ। ইয়াতে এটা ধুনীয়াকৈ সেৱা ল'লোঁ, সেৱা লৈ আৰু এতিয়া যাম আপাৰ আছামৰ মানে তিনিচুকীয়া অভিমুখে। আৰু ইয়াতে সকলোৱে আহে এটা দৰ্শন লয়। আৰু এতিয়া পালোঁ আই লাভ কাজিৰঙা, যোনটো গেটৰ ওচৰতে কহৰা বুলি কয়, কহৰাত আছে। আৰু এই ৰাস্তাটো পূৰা চুনচান হৈ আছে। ৰাতি এনেকৈ অহাৰ মজাটোৱে বেলেগ মানে ট্ৰাকত। আৰু মোৰ বহুত বেছি ভাল লাগিছে, বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আৰু আহিলোঁ। এতিয়া পালোঁ বোকাখাট, আৰু বোকাখাটতো এতিয়া মানুহ অলপ কমিছে। ৰাতি পূৰা এতিয়া 1টা বাজি গ'ল মানে, আৰু এখন দুখন গাড়ী আছে মানে কিবা খাবৰ কাৰণে ৰৈছে। আৰু বাকী বোকাখাটতো মানুহ অলৰেডি কমি গ'ল। দেখিলোঁ মানুহ অলপ। বোকাখাট বুলি ক'লে পেৰাৰ কাৰণে বিখ্যাত গোটেই অসমতে। আৰু এই বোকাখাটত বৰ্তমান এতিয়া মানুহ কমি গৈছে, ৰাতি হ'ল প্ৰায় 1-2 বাজিলে, আৰু সেইকাৰণে মানুহ নাই। এখন দুখন গাড়ী আছে বাৰু, বাকী মানুহ একদম কম। আৰু আমি কিবা এটা খাই লওঁ এতিয়া, খাই লৈ ধুনীয়াকৈ যাব লাগিব। ভাত খোৱা নাই যেতিয়া কিবা এটা খাই লওঁ। মানে আবেলি ভাত খাই আহিলোঁ, তাৰপিছত সেইকাৰণে ইও নাখায় আৰু ভাত, ইয়াৰো আৰু ইমান বোলে ইচ্ছা নাই খাবলৈ। তাৰপিছত ৰেড বুল এটা লৈ ল'লে, তাৰপিছত এয়া কেক লৈ ল'লোঁ, আৰু এয়া নাৰিকল কাটি আছে, নাৰিকল খাব লাগিব। আৰু এয়া নাৰিকল সি লৈ আহিছিলে ঘৰৰ পৰা, তাৰপিছত নাৰিকল খাব লাগিব দেৰিকৈ। তাৰপিছত ৰাতি আৰু ভাত চাত নাখাওঁ, ই অল নাইট মানে আজি ট্ৰাক চলাব, গাড়ী চলাব, আৰু সেইকাৰণে অকল খোৱা যাব ৰাতি ৰেড বুল 2টা, তাৰপিছত আৰু কেক। তাৰপিছত একো খাব মন নাই। আমি যোৱাকালি সন্ধিয়া এৰিছিলোঁ গুৱাহাটী, আৰু এতিয়া আহি পালোঁ শিৱসাগৰ ৰূপহীমুখ। আৰু ধুনীয়াকৈ লাল চাহ, আৰু লগতে এয়া লৈ লৈছোঁ পপ, আৰু এইটো হ'ল শিৱসাগৰ ৰাস্তাটো যোনটোৰে আহি আছোঁ। আৰু এইখন হ'ল আমাৰ গাড়ীখন, হোল নাইট আহিলে এখন গাড়ীতে ধুনীয়াকৈ। অলপ খাই ল'ম পৰঠা, তাৰপিছত এইটো একদম পৰঠা, তাৰপিছত এইটো চব্জি, তাৰপিছত এইটো এখন চাটনি, আৰু এইটো ধুনীয়াকৈ ঘুগুনি। ঠিক আছে, কেনেকুৱা হৈছে ভাই? বঢ়িয়া হৈছে নে? এতিয়া আছোঁ শিৱসাগৰ, গৈ আছোঁ আমি তিনিচুকীয়া, আৰু ৰাতি এইটো কেবিনতে থাকিলোঁ আমি ধুনীয়াকৈ। এতিয়া পালোঁ থাউৰা, আৰু গৈ আছোঁ তিনিচুকীয়া। আৰু ইফালে চাব নাজাৰা একদম পুৰা গ্ৰীণ চাহ বাগান। আপাৰ আছাম বুলি ক'লে চাহপাতৰ কাৰণে, তেলৰ কাৰণে মানে বিখ্যাত। অসমৰ ভিতৰত চাহপাত আৰু তেল আপাৰ আছামতে বেছি পোৱা যায়। আৰু ইফালে ৰাস্তা, আপাৰ আছাম আহি ট্ৰাকত বহুত বেছি ভাল লাগে। ই আহিয়ে থাকে বাৰু, ই অল নৰ্থ ইষ্টে ঘূৰিছে বাৰু। এতিয়া পালোঁ মৰাণ টাউন, চাওক মৰাণ টাউনত যাম। আৰু ইয়াতেই কুসুম কৈলাশ, নীল আকাশ, নীলাক্ষী নেওগ ইয়াতে কাম কৰে। ফিউজন বোলা ষ্টুডিঅ' এটা আছে, ক'ত আছে নাজানো বাৰু। আপোনালোকে যদি মৰাণ আহিছে কমেণ্টত জনাবচোন। এতিয়া আমি গৈ আছোঁ দুলীয়াজান। চাওক এয়া মৰাণ টাউনত গোটেই জাম। এইটো মৰাণ বাছ ষ্টেণ্ড। হেল্ল' ফ্ৰেণ্ড, এতিয়া পাই গ'লোঁ খোৱাং। খোৱাঙত এখন ধুনীয়া মানে ক্ৰচিং আছে, ওপৰেৰে ৰেল যায়, তলেৰে গাড়ী যায়। ইমান ধুনীয়া লাগিছে চাওকচোন ব্ৰিজখন, ব্ৰিজখনৰ লগতে ৰাস্তাটো, চাৰিওফালে আছে পথাৰ। আৰু ওপৰেৰে গৈছে ট্ৰেইন, আৰু তলৰে গৈছোঁ আমি। পুৰা হালধীয়া হৈ গৈছে সৰিয়হ। আপাৰ আছাম বুলি ক'লে মানে লুক মানে আল্টিমেট। আৰু আপোনালোকে যিফালে চাই কিবা নহয় কিবা এটা ইউনিক বস্তু দেখিবই। আৰু ইফালে চব পথাৰ মাজতে ঘৰটো বনাই গৈছে। খোৱাং আহিলোঁ, ঘূৰি দিহিং পাৰ হ'লোঁ, খোৱাং পাৰ হ'লোঁ, আৰু গৈ আছোঁ এতিয়া তিনিচুকীয়ালৈকে। আৰু ৰাস্তা মানে আল্টিমেট ৰাস্তা, ইমান ধুনীয়া ৰাস্তা মানে বহুত বেছি ভাল লাগিছে। আৰু এনেকুৱা ভিউ মানে প্ৰতিটো কথা চথা চাই ভাল লাগে। আৰু বেলেগ আৰু আপাৰ আছাম বুলি ক'লে ট্ৰাকত কৰিছোঁ ট্ৰেভেল, মানে সঁচাকৈ এমেজিং আৰু ধুনীয়া লাগিছে। আৰু মাইণ্ড চাইণ্ড ৰিলেক্স হৈ গৈছে। এইকেইদিন কিবা কিবা ভাল লগা নাছিলে, গা চা বেয়া আছিলে, ইয়াতে আহি মানে মাইণ্ডটো কিবা বেলেগ লাগিছে আৰু
মজা আল্টিমেট ধুনীয়া ভিডিঅ'টো চাব আপোনালোকে জাকি নেদেখিলে ভিউবিলাক দেখিব আৰু আহি আপোনালোকে চাওক ভিউ চাওক না আৰু পথাৰ চাওকচোন কিমান ডাঙৰ ডাঙৰ পথাৰ আৰু ঘৰৰ সন্মুখত ধুনীয়া ফুল আৰু এটা পথাৰবিলাক চাওকচোন পথাৰখন চাওক পথাৰখনে ভাল লাগিছে বহুত আৰু কিমান দূৰলৈকে মানুহ নাহে চাওক এইটোৱে হ'ল ডিব্ৰুগড়ৰ বিখ্যাত জগন্নাথ মন্দিৰ আৰু ইয়াতেও জগন্নাথ মন্দিৰ যিবিলাক পুৰীত যোৱা নাই তেওঁলোকে এই জগন্নাথ মন্দিৰটো চাবলৈ আহে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰটো আৰু খুবেই ভাল লাগে আপোনালোকৰ আহিছেনে এই জগন্নাথ মন্দিৰলৈকে যদি আহিছে কমেণ্টত জনাবচোন কেনেকুৱা লাগে ভিতৰত গৈ মই এবাৰ আহিছিলোঁ ভিতৰত কিন্তু এইবাৰ সোমোৱা নহ'ল ভিতৰত কিন্তু আপোনালোকক বাহিৰৰ পৰা এটা দেখুৱালোঁ আপোনালোকে এটা সেৱা ল'ব জয় জগন্নাথ বুলি পেট্ৰল পাম্প এটা ধুনীয়াকৈ ধুই ল'লোঁ গা তাৰপিছত এতিয়া গৈ আছোঁ দুলীয়াজান অভিমুখে খুব ধুনীয়া এটা ৰাস্তা ছাইডত চাব একদম পুৰা গ্ৰীণ নেচাৰ পুৰা সেউজীয়া চাহপাত আৰু ছাইডত আৰু গছ চাহপাতটোৱে বেছি চাব লগা বাৰু আপাৰ আছাম বুলি ক'লে আৰু গছো যথেষ্ট আছে হেল্ল' এভৰিৱান এতিয়া পালোঁ টেঙাখাট আৰু অলপ পিছত পামগৈ দুলীয়াজান এইখন ইফালে আছে টেঙাখাট মহাবিদ্যালয় টেঙাখাটত কিনো চাব লগা ঠাই আছে কমেণ্ট কৰিব কমেণ্ট কৰি জনাব এইটো পালোঁ দুলীয়াজান ট্ৰেইন ষ্টেচন আৰু দুলীয়াজান ট্ৰেইন ষ্টেচনৰ কাষৰ ৰাস্তাটোৰে আমি গৈ আছোঁ আৰু যাক এয়া দুলীয়াজান ষ্টেচন মই আছোঁ এতিয়া তৈলনগৰী দুলীয়াজান টাউনত দুলীয়াজান বুলি ক'লে সকলোৱে ধনী বুলিয়ে ভাবে কিহৰ কাৰণে এটা তেলৰ কাৰণে বিখ্যাত দুলীয়াজান তৈলনগৰী হেল্ল' এভৰিৱান আমি আহি পালোঁ এতিয়া দুলীয়াজান এইখন গাড়ীতে আহিলোঁ দুলীয়াজান চাওক তৈলনগৰী দুলীয়াজানত আছোঁ আৰু এতিয়া কিবা এটা খাব লাগিব আমি চাহ এটা খালোঁ বাৰু আৰু এতিয়া মেগী খাম আৰু মেগী খাবৰ কাৰণে চচটা চলাইছোঁ আৰু এয়া চাওক ট্ৰাকৰ ভিতৰৰ পৰিৱেশ চাওক ইয়াতে ৰাতি থাকিলোঁ আৰু ট্ৰাকৰ এয়া ভিতৰখন বহুত চাফ চিকুণ বা পৰিষ্কাৰ পাতি কৰা নাই হ'লেও দেখুৱাইছোঁ আপোনালোকক এতিয়া বনাম আমি নৰ্মেল মেগী চাওক আহি পালোঁ ধুনীয়াকৈ জেগা এটাত ৰ'লোঁ দুলীয়াজানৰ ধুনীয়াকৈ আহি এতিয়ালৈ মেগী চেগি খাই লওঁ তাৰপিছত এয়া আমি লৈ আহিছিলোঁ এইটো গেছ সৰু গেছটো তাৰপিছত ওপৰত দি দিলোঁ পানী তাৰপিছত মেগী দি দিম আৰু লগতে পিঁয়াজ দি দিম আৰু কণী দি দিম নৰ্মেল আৰু এয়া দি দিছে আমাৰ কমলে ধুনীয়াকৈ পিঁয়াজ পানীটো পূৰা উতলিল চাওক পূৰা কমলৰ ষ্টাইলত বনাইছে বঢ়িয়াকৈ এইটো দি দিলোঁ দুটা মেগী এতিয়া যাব মেগীত মেগী মছলা আৰু এতিয়া দি দিলে কণী মেগীত আৰু এটা কণী গ'ল মেগীত এতিয়া দি দিব মিঠাটো আমাৰ মেগী বনাই তৈয়াৰ কৰিলে আমাৰ কমলে চাওক মেগীৰ কালাৰ কেনেকুৱা হৈছে আৰু এয়া মেগী ধুনীয়া হৈছে এতিয়া খাব লাগিব আৰু এতিয়া আছোঁ দুলীয়াজানৰ এটা পাৰ্কিং আছে পাৰ্কিঙত ধুনীয়াকৈ আছোঁ আহি ধুনীয়াকৈ মেগী পূৰা এক কাঁহী লৈছোঁ মেগী এক কাঁহী মেগী খাব লাগিব আৰু কমলে ধুনীয়া বনাইছে চাগে ইমান ধুনীয়া কালাৰ হৈছে মেগীটোৰ আৰু অফক'ৰ্চ ভালে হ'ব আৰু খাম ইফালে আমাৰ সন্মুখত আছে এইখন গাড়ীখন ট্ৰাকখন আৰু লগত এয়া মেগী মানে বহুত দিনৰ ইচ্ছা আছিলে এনেকৈ ট্ৰাকত আহি কিবা এটা বনাই খোৱা আৰু ৰাতি খাম আপোনালোকে চাব ৰাতি ধুনীয়াকৈ খানাত
কি হয় বাৰু চিকেন টিকেন থাকিব কিবা ৰাতি খাম ৰাতিৰ খানাটো আপোনালোক দেখুৱাম মানে লৈ লৈছোঁ মেগী কেনেকুৱা হৈছে কম আৰু খাই পেলাই ইমান কষ্ট কৰি বনাইছে অফক'ৰ্চ ভালে হ'ব বাৰু একদম ট্ৰাকত আহিছোঁ ট্ৰাকত আহি খাম এতিয়া মেগী এমেজিং ইয়াতে পিঁয়াজৰ সোৱাদটো আহিছে লগতে একদম যোনটো ব্লেক চল্ট দিছে ক'লা নিমখ দিছে ধুনীয়া সোৱাদটো আহিছে আৰু কণীৰ সোৱাদটো বঢ়িয়া হৈছে আৰু এক কাঁহী মেগী খাম এতিয়া ট্ৰাকত আহিছোঁ ট্ৰাকৰ মানুহ যেতিয়া খাবই লাগিব অলপ মানে আৰু মই এটা কথা কওঁ কালিৰ পৰা মই যেতিয়াৰ পৰা আহিছোঁ গোটেইখিনি খৰচা অকল কমলে কৰিছে আৰু মই আহিছোঁ ইয়াৰ লগত খৰচা কৰিছে ই মজা মই একচুৱেলি মেগী বনাব ইমান নাজানো কিন্তু ই বনাইছে ইমান ধুনীয়া বনাইছে দেশী মেগী টেষ্টি মেগী আল্টিমেট